हेलो बন্ধুসকল गुड मर्निंग माने আজি ফুললি অসমীয়া মানে বনাম ব্লগছটো আপোনালোকে চাই থাকিব আৰু মানে আজি মোৰ বন্ধুৰ ঘৰত মানে যাম মই মানে এটা বন্ধু আছে মোৰ বেছি দূৰ নহয় আমাৰ মানে এলেকাৰ হয় তথাপিও মানে তাৰ ঘৰত যাম আৰু তাই কেনেকুৱা ধৰণৰ মানে কেনেকৈ মানে 19টা মহ মানে কন্ট্ৰোল কৰি আছে অকলে তাক আজি মানে হেতু মই দেখুৱাব চেষ্টা কৰিম মানে আপোনালোকে চাই থাকিব আৰু মোক সাপোৰ্ট কৰি থাকিব দেই আপোনালোক মানে এনেকুৱা ধৰণৰ মানে বস্তু দেখুৱাব চেষ্টা কৰি আছো মোবাইলৰ জৰিয়তে মানে ভিডিঅ' কোৱালিটি ইমান ভাল নহয় দিয়ক মোৰ মানে ভিখাৰী ডিছলাৰ হয়তো এইটো আপোনালোকে জানে কিন্তু মানে কি ক'ম আৰু উপায় নাই মোৰ এনেকুৱাই ধৰণৰ আৰু মই মানে মোবাইল দি কৰিব লগা হৈছে মানে তথাপিও ভিখাৰী ডিছলাৰ বুলি মানে আপোনালোকক কৈছো আকৌ বেয়া নাপাবি দেই মানে তো বন্ধুসকল যাবতো লাগিবই আৰু মোক মৰ্ণিঙত মাতিছে তো মৰ্ণিঙত যাব লাগিব নহ'লে টাইমটো হেৰাই যাব মানে তাৰ ঘৰ যাম তাই মানে মোক কিটা উলিয়াই লৈ যাব মানে কিবা এই পথাৰলৈ উলিয়াই লৈ যাব তো মানে চাম আৰু দেখুৱাম আপোনালোকক 19টা মহ এজন ল'ৰা মানে এজন 21 বছৰীয়া ল'ৰাই কেনেকৈ হেণ্ডেল কৰে মানে এইটো আপোনালোকক দেখুৱাম তো অসমবাসী ৰাইজ মোৰ ভিডিঅ'টো চাব দেই ঠিক আছে না মানে ভালেই আৰু না তেনেহ'লে ফ্ৰেণ্ডসকল তো মানে বন্ধুৰ ঘৰতো যাম মানে এনেকৈতো যাব নোৱাৰি ন মানে ধুতি পাঞ্জাবী যি আছে মানে পিন্ধিবতো লাগিবই এইটো ল ধুতি পিন্ধিব লাগিব মোৰ ধুতিটো পিন্ধি লওঁ আগত নে কি কয় তো বন্ধুসকল মই ধুতি পিন্ধিম এতিয়াতো আপোনালোকে চাই থাকক মই কেনেকৈ ধুতি পিন্ধো ঠিক আছে তো বন্ধুসকল ধুতিটো পিন্ধি ল'লোঁ মই আৰু এতিয়া পাঞ্জাবী নে কি কয় সেইটো পিন্ধিব লাগিব ভিখাৰী বে ভাল পেন এটা নাই ইটো পিন্ধিম নে এইটো পিন্ধিম এইটো কনফিউজ নে এইটো চব বে পুৰাণী নতুন ল'বই পৰা নাই মই নতুন ল'ব পৰা নাই এইটোকে পিন্ধিম দে নে কি কয় তো বন্ধুসকল এইটোতো মই মানে নিৰীক্ষণ কেনেকৈ পিন্ধো মানে কোনো মেকআপ টেকআপ নাই আৰু পিন্ধি লৈ কেনে ডাইৰেক্ট চাইকেলটো ওলাই যাম তো বন্ধুসকল 1 মিনিট এইটো পিন্ধিলো ডাইৰেক্ট চাইকেললৈ দেখাই আছোঁ আপোনালোক যাবৰ কাৰণে ওলালোঁ বন্ধুসকল তো দৌৰাটো মাৰিলোঁ তো মোৰ এইটো হয় BMW এইটো BMW নহয় এইটো ডিউক হয় ডিউক 390 এডভেঞ্চাৰ 1 2 3 4 লেটছ গো তো বন্ধুসকল গৈ আছোঁ তো আপোনালোকে চাই আছে এইটো মেইন ৰাস্তাটো পালোঁৱে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 100 মিটাৰ হ'ব এইটো পালোঁ আমি মেইন ৰোডটো পালোঁ 1 মিনিট এই পালোঁহি আৰু এইটো মেইন ৰোড হয় মেইন ৰোড হয় এইটো তো বন্ধুসকল এইটো ৰাস্তা দি যাব লাগে আৰু মানে বেছি দূৰ নহয় 2 কিলোমিটাৰমান হ'ব 2.5 কিলোমিটাৰমান হ'ব লাগে তো বন্ধুসকল তেনেহ'লে চাই থাকক আমি জলদি যাব চেষ্টা কৰি আছোঁ অলপ বেগত চলাব লাগিব চাইকেলটো এইটো আমাৰ কৃষ্ণ মন্দিৰ হয় এই প্ৰভু চাব দে আমাক চাব আৰু মোক এইটো আমাৰ গাঁৱৰ মানে ফিল্ড হয় আৰু সৰুকৈ ইয়াত মানে ফুটবল খেলে অলপ মানে ফুটবল খেলিবতো নোৱাৰিব ইমান সৰু ফিল্ড তো ভাই আজিকালি গাড়ী যান বাহন বহুত হৈ গ'ল ন মানে কেয়াৰফুলি মানে যাব লাগে ৰাস্তাত চাইকেল চলাব লাগে তো বহুত গাড়ী বে তো বন্ধুসকল মই 50% ৰাস্তাটো মানে ক্ৰছ কৰিলোঁ এতিয়া মানে 90 স্পীডত যাব লাগিব যদি মানে মই 3 মিনিটমানত যদি কমপ্লিট কৰিব বিচাৰোঁ মানে 90 স্পীডত চাইকেলটো চলাব লাগিব ৰাস্তা হয় আৰু মই মোটামুটি 20 মান স্পীডত চলাইছোঁ তো মানে আমাৰ গাঁৱৰ যথেষ্ট মানুহ আৰু তো যিমান পাৰোঁ জলদি যাব চেষ্টা কৰি আছোঁ আৰু কি ক'ম আৰু মানে চাইকেল হয়তো বেছি বেগত যাব নোৱাৰি আৰু আগৰ ব্ৰেকটোও নাই মাত্ৰ মানে পিছফালৰ ব্ৰেকটো আছে চাইকেল
কি ক'ম আৰু এইটোৱেই অৱস্থা এই বজাৰটো পালোঁ আৰু এই বজাৰটো পালোঁ মানে আৰু বেছি দূৰ নাই তো আজি বাৰটো কি এইটোতো গম নাপাওঁ মই এইটো স্কুল আহি পালোঁ এই দুটা স্কুল মানে ইয়াত মানে আমি যেতিয়া মানে ক্লাছ 1ত আছিলোঁ ইয়াত পঢ়িছিলোঁ তাৰপিছত ক্লাছ 5, 6 এই তাতে বজাৰ আহি পালোঁ দেই এইটো আমাৰ চাৰিআলি হয় বজাৰৰ তো ইয়াত মানে বজাৰ আৰু এইটো বা বাপৰে বাপ ইমান গাড়ী এইটো বেণ্টেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ বাছ আৰু আমাৰ কোকৰাঝাৰ চন্দ্ৰৰ পৰা এইটো ATM এটা আছে তো মানে যদি উলিয়াবলগীয়া থাকে মানে আমাৰ ইয়াতে উলিয়াই ল'ব পাৰিবা মানে ATM আছে তাৰপাছত মানে কোকৰাঝাৰত মানে যিটো আমাৰ মেইন টাউন হয় কোকৰাঝাৰ তাত যাবলগীয়া মানে কোনো দৰকাৰ নাই আৰু আমাৰ ইয়াৰ পৰা 5-6 কিলোমিটাৰ হয় কোকৰাঝাৰ টাউন তো এই 5-6 কিলোমিটাৰ যাব কোনো মানে দৰকাৰ নাই কাষতে ATM এটা আছে যেটা আছে তো দুটা ইয়ালৈ আহি পালোঁ নাই পালোঁগৈ তো বন্ধুসকল পালোঁগৈ আৰু বেছি দূৰ নাই তো বন্ধুসকল এইটো ৰাস্তা লেফ্ট চাইডে যাব লাগিব 1 2 3 4 লেফ্ট চাইড বঢ়িয়া ৰাস্তা বে আমাৰ বন্ধুৰ ৰাস্তাটো মানে একদম বহুত ডেঞ্জাৰ হয় বহুত মজেদাৰ এইটো মানে একদম লোকেল মানে পিয়ৰ ৰাস্তা একদম বেছি কোনো ভেজাল নাই আৰু ইয়াত আহি পালোঁগৈ তো ধৈৰ্য ধৰিব আহি পালোঁগৈ আৰু দেখাই দিম ন আহিয়েই দেখিছা মহকেইটা পোৱা তো চাইকেলটো ইয়াত পাৰ্ক কৰিব লাগিব চাইকেলটো ইয়াত থলোঁ মই মানে ষ্টেণ্ড নাইটো তাই ক'ত আছে তাৰ ৰুমত যাব লাগিব ৱেট মিনিট সঞ্জিত ভাই হেই বাপ শুই আছে মই আহি গ'লোঁ আৰু সি শুই থাকে বাপৰে বাপ এইটো হ'ল ফাইনেলি মোৰ মানে বন্ধুৰ ঘৰটো আহি পালোঁ মানে মোৰ বন্ধুৰ ঘৰত তো এতিয়া কেইটা বজাত ওলাই সেইটো মই নাজানো তথাপিও মানে খাই বৈ যাব চাগে একেবাৰে মানে ৰাতিপুৱাৰ খানাটো মানে খাই কেনে যাব তো মানে মই ইমান দেৰি নকৰোঁ মানে কিমান মহ আছে কেনেকৈ কি আছে অলপ মানে এইটো এতিয়া মানে কেইঘণ্টামান পিছত আপোনালোকক দেখি আছোঁ তো এতিয়া মই চাহ খাওঁ দেই বন্ধুসকল হৈ গ'ল চব কিছু এতিয়া মানে চব কুছ হৈ মানে তো বন্ধু হৈ গ'ল মানে এতিয়া আপোনালোকক কি খুৱাম মানে মোৰকেইটা ঘৰতে আছে ঘৰত ভিতৰত নহয় আৰু ঘৰৰ মানে এইখিনি এলেকাত আছে আৰু ঘৰৰ একেবাৰে তো অলপ দি খুৱাম আপোনালোকক ইমান মৰম লগা ন বাহ আৰু ইফালে দেখুৱাম ৰ 1 মিনিট ইয়াত মানে অকল মহে নাই ইয়াত গৰু আছে মহৰ লগত তো এইটো হয় এটা হয় নাম চাম নাজানো আৰু মই ইয়াত দুটা আছে তাতে 3টা আৰু ইয়াত এটা 3 4 5 6টা হ'ল ইয়াত 6টা তাৰপিছত 7 আপোনালোকে দেখি আছে কিমান আছে ন ইয়াত এইটো এটা আছে 8টা এইটো 9 10 11 12 13 14 15 16 17 18 19 20টা আছে টোটেল আৰু ক'ত আছে মই নাজানো এইবিলাক চাব পাৰে আপোনালোকে আৰু বাহ ইমান কেইটা মোক অকলে মানে হেণ্ডেল হয় আৰু মানিব লাগিব আৰু ইয়াক আহিলোঁ ইটো ইমান ডাঙৰ মগৰ পৰা আহিবই তো বন্ধুসকল মানে আপোনালোকে দেখিলে চাগে এইবিলাক মানে কিমান 20টাকৈ মহ আছে ইয়াত তো বন্ধুসকল মানে কেনেকৈ লৈ যায় পথাৰলৈতো এইবিলাকো আপোনালোকক মই দেখুৱাম বন্ধুসকল মানে মোৰ বন্ধুটোৱে মানে মহকেইটা এৰি দিছে মানে এতিয়া পথাৰলৈ লৈ গৈ আছে তো এইটো মানে দৃশ্য আপোনালোকক মই দেখুৱাব চেষ্টা কৰি আছোঁ 1 মিনিট মানে এই মহকেইটা গৈ আছে এইটো পথাৰটো নহয় পথাৰ নিচিনা পথাৰটো যাব মানে লাহেকৈ দি ভাই ৰাস্তাটো চানা গড এইবিলাক মহকেইটা গৈ আছে ইমান মানে
ইয়াৰ পৰা লৈ যাব এনেকৈ ইফালেদি পথাৰলৈ লৈ যাব তো আৰু মই মানে ইফালে নেযাওঁ তো বন্ধুসকল আপোনালোকে দেখা পালে আৰু মোক তো বন্ধুসকল যদি ভিডিঅ'টো মানে ভাল লাগে আপোনালোকক মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ লাইক কৰি দিলেই হ'ল আৰু মানে বাকী একো নালাগে দেই এইখিনিয়ে আৰু অনুৰোধ থাকিলে আৰু দেই বাই বাই